हेलो बंधुসকল स्वागतम जनाइছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো ইণ্ডিয়ান কোষ্ট গাৰ্ড নাবিক ৰিক্ৰুটমেন্টৰ বিষয়ে যত আপোনাৰ 260 টা পোষ্ট আছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল আপোনালোকৰ 27 তাৰিখ 2 মাহ 2024 লৈকে আৰু নেম অফ পোষ্ট ইয়াতে যেনেকৈ ক'লো আপোনালোকক নাবিক জেনেৰেল ডিউটিৰ হয় আৰু নম্বৰ অফ পোষ্ট আপোনালোকৰ 260 টা পোষ্ট আছে ইয়াতে জোন ওয়াইজ ভ্যাকেন্সি দিয়া আছে আপোনালোকে যদি নৰ্থৰ কাৰণে 79 টা পোষ্ট ওয়েষ্টৰ কাৰণে 66 টা পোষ্ট নৰ্থ ইষ্টৰ কাৰণে ইয়াতে 68 টা পোষ্ট দিয়া আছে আৰু ইষ্টৰ কাৰণে 33 টা পোষ্ট আৰু নৰ্থ ওয়েষ্টৰ কাৰণে 12 টা পোষ্ট আৰু আন্দামান এণ্ড নিকোবৰ কাৰণে 3 টা পোষ্ট আৰু নেম অফ বেচ ইয়াতে দিয়া আছে 2024 বেচ আৰু তাৰ পিছত ইয়াতে স্কেল অফ পে দিয়া আছে বেসিক পে অফ ₹21,700 পে লেভেল 3 প্লাস ডিএনএস অ্যালাউন্স এন্ড আদার অ্যালাউন্সেস বেসড অন নেচার অফ ডিউটি প্লেস অফ পোস্টিং এজ পার দি প্রিভেইলিং রেগুলেশনস মানে আপোনালোকৰ বেসিক পে আপোনাৰ লেভেল 3 দিয়া হ'ব 21,700 ৰ পৰা স্টাৰ্ট কৰি আৰু লগতে আপোনালোকৰ ডিএনএস এলাউন্সেস দিয়া হ'ব আৰু তাৰ লগতে আপোনালোকৰ নেচাৰ অফ ডিউটিৰ ওপৰতো এলাউন্সেস আপোনালোকক দিয়া হ'ব অথবা আপোনালোকৰ পোষ্টিংৰ ওপৰতো দিয়া হ'ব আৰু নেম অফ অৰ্গানাইজেচন ইয়াতে দিয়া আছে ইণ্ডিয়ান কোষ্ট গাৰ্ড আৰু ইয়াৰ মোড অফ এপ্লিকেশন অনলাইন হ'ব আৰু ইয়াতে এজ লিমিট দিয়া আছে ক্যান্ডিডেট এজ শুড বি বিটুইন 18 years to 22 years candidate should be born between 1 September 2002 to 31st August 2006 both dates inclusive applying for post of navik GD মানে আপোনালোকৰ এজ 18 ৰ পৰা 22 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1 সেপ্টেম্বৰ 2002 ৰ ভিতৰত নহলে 31 আগষ্ট 2006 ৰ ভিতৰত এটো পোষ্টৰ কাৰণে তাৰ বাহিৰে ইয়াতে এজ ৰিলেক্সেশনো দিয়া আছে আপোনালোকৰ আপাৰ এজ ৰিলেক্সেশন 5 years for SC ST and 3 years for OBC non creamy layer candidates is applicable only if posts are reserved for them মানে আপোনালোকে 5 ইয়াৰ্ছৰ কাৰণে ৰিলেক্সেশন পাব যদি আপোনালোকে SC ST হয় অথবা আপোনালোকে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব যদি আপোনালোকে OBC নন ক্ৰিমি লেয়াৰ হয় আৰু পোষ্ট আপোনালোকে অকল যদি আপোনালোকে ৰিজাৰ্ভ ক্যাটাগৰী থাকে তেতিয়াহে আপোনালোকে পোষ্ট পাব ৰিলেক্সেশনৰ ভিতৰত আৰু তাৰ পিছত ইয়াতে এডুকেশনাল কোৱালিফিকেশন দিয়া আছে ক্যান্ডিডেট মাস্ট বি 10+2 পাস উইথ ম্যাথছ এন্ড ফিজিক্স ফ্ৰম এন এডুকেশন বোৰ্ড ৰেকগনাইজড বাই কাউন্সিল বোৰ্ডছ ফৰ স্কুল এডুকেশন মানে আপোনালোকে মিনিমাম 10+2 মানে হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু লগতে আপোনালোকৰ ম্যাথছ আৰু ফিজিক্স সাবজেক্টটো থাকিব লাগিব যিকোনো ৰেকগনাইজড বোৰ্ড বা কাউন্সিলৰ পৰা আৰু তাৰ পিছত ইয়াতে এক্সামিনেশন ফি দিয়া আছে যদি আপোনালোকে UR আৰু OBC হয় তেনেহলে 300 আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু যদি SC ST হয় তেনেহলে পেমেন্ট কৰিব নালাগে আৰু ইয়াতে পেমেন্ট মোড আপোনালোকে দিয়া আছে নেট বেংকিং নহলে আপোনালোকে ভিসা বা মাস্টাৰ কাৰ্ড ৰুপে কাৰ্ড হেবৰেদি পেমেন্টটো কৰি দিব পাৰে 13 ফেব্ৰুৱাৰীৰ পৰা স্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 27 ফেব্ৰুৱাৰী লৈকে সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এপ্লাইটো কৰিব বিচাৰে তেনেহলে আপোনালোকে ভিডিও ডেসক্ৰিপচন বক্সত আপোনালোকৰ এপ্লাই লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে নহলে অফিচিয়েল নোটিফিকেশনটো পাব আপোনালোকে তাতেও ক্লিক কৰি চাই ল'ব পাৰে আৰু নহলে আপোনালোকে আমাক কমেন্ট কৰি সুধিব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকে যদি আমাৰ দ্বাৰা এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকে আমাৰ ফেসবুক পেজটো পাব ডেসক্ৰিপচন বক্সত আপোনালোকে আমাৰ ফেসবুক পেজটোত যোগাযোগ কৰিব পাৰে আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম অতি কম মূল্যত সো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আমাক ফেসবুক পেজত মেসেজ কৰি দিব তে বন্ধুসকল আজিৰ কাৰণে ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিওটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে ভিডিওটো লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী হেতৰ লগতো শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে চেনেলটো আমাৰ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিওৰ মাধ্যমেৰে সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।